অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সাৰ্থক জুবিন গাৰ্গৰ ওচৰলৈ কিয় আহিছিল ভিক্টৰ দাস? কিয় তেনেকৈ ক'লে ভিক্টৰ দাসক জুবিন গাৰ্গে? ভিক্টৰ দাসে জুবিন গাৰ্গক কিয় তেনেকৈ কৈছিল? কি সম্পৰ্ক জুবিন গাৰ্গ আৰু ভিক্টৰ দাসৰ? শুনিলে আপোনালোক আচৰিত হৈ যাব। বন্ধু বান্ধৱীসকল, জুবিন গাৰ্গ আৰু ভিক্টৰ দাসৰ মুখেৰে সকলোবোৰ আমি শুনি লওঁ ব'লক। যদি ভিডিঅ'টো চাই ভাল পায়, ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আৰু এটা কমেণ্ট কৰি আপুনি জনাব জুবিন গাৰ্গৰ কণ্ঠৰ আপুনি কোনটো গীত আটাইতকৈ বেছি ভাল পায়, আৰু ভিডিঅ'টো আপোনালোকে খুব বেছি শ্বেয়াৰ কৰি দিব। ক'ৰবাত মানে জাবৰ তাবৰ উঠোৱা টাইপ মানে জাবৰ উঠাবি দুখীয়া মানুহ ন, তোক দাড়ি চাই কাটি অকণ ধুনীয়া কৰিব লাগিব। লেতেৰা পেটাকে থাকিব লাগে, চিনেমাত চিনেমাত তেনেকুৱা নহ'ব। টিচাৰ ৰোল দি ধুনীয়া, খালি বেয়া কথা ক'ব নোৱাৰিব। বেয়া কথা গালি পাৰিব পাৰিব, একো নাই। ভালখিনি লওক, বেয়াখিনি নল'বা। এই জুবিন দাৰ দৰে মানুহ আছে নেকি অসমত? গালি এতিয়া ময়ো পাৰো, এতিয়া সি খালি বৰ বেয়া বেলেগ ধৰণে গালি পাৰে। মই তাক সেইটোৱে বুজাই আছো আজি যে গালি পৰা এটা ধৰণ থাকে। It's a different way to burst. We need to burst. Yeah, it's a different way to burst. Indeed. Yeah, so you'll have to know it. Like if you burst like anything. এতিয়া ভগৱানৰ পৰা শিকিম নে কাৰোবাৰ বেলেগৰ পৰা শিকিম? এইবোৰ ভগৱান চগৱান মই গছক বিশ্বাস কৰো, গছক ভগৱান বুলি। গছটো আপুনিয়ে? মই এজোপা গছ হয় বাৰু। আপুনি এজোপা গছ? এজোপা গছ মই নিজৰ গছৰ লগত মই ৰিলেট কৰো, মই কথা পাতো। আপুনি ইমান ডাঙৰ মানুহ। মই গছৰ লগত কান্দো, গছৰ লগত কথা পাতো, আমি কথা পাতো, গালি পাৰো। সেইটো বহুতে দেখি থৈছে আগতে। চ' গছে মোৰ কাৰণে মেইন। আৰু বেয়া কথা নকবি খালি দেই। কি বকি থাকো তাক বেয়া কথা। চ' আজি ভিক্টৰ মোৰ লগত আছে আৰু বৰ ভদ্ৰকে আছে, ধুনীয়াকে আছে। একো অভদ্ৰামি কৰা নাই, একো উৎপাত কৰা নাই। সেইটো চাগে মোৰ লগত থকাৰ কাৰণে, মোৰ ভাইটি হিচাপে। চ' চবে মৰম কৰিব আৰু তাক মোৰ জুবিন দা মই তোৰে বাৰু দে, একো নাই। খালি ভালকে থাকিবি, ভাল হবি, ভাল মানুহক, আমাৰ নতুন জেনেৰেশ্যনক ভাল কথা শিকাবি, ভাল বস্তু শিকাবি, ভাল গান, ভাল চিনেমা, ভাল ৰৈ বিনালৈ আহি আছে, চবে চাব। ভিক্টৰ ঠিক নাই, তাক মই কাষ্ট কৰি দিব পাৰো কিন্তু দেই, কোনোবা এটা কেৰেক্টাৰ। কিন্তু তাৰ লগৰ এটাই কৈছে তাক টিচাৰ কেৰেক্টাৰ এটা, টিচাৰে হয় বাৰু, কিন্তু ইয়াৰ নিচিনা টিচাৰ খুব কম আছে অসমত। ডোন্ট বাৰ্ক, বাৰ্ক মানে কুকুৰ বুলি কোৱা নাই বাৰু। মই আটাইতকৈ ভাল পাওঁ, মই কিন্তু মানুহতকৈ বেছি কুকুৰক ভাল পাওঁ। মোৰ গোটেই ঘৰখন কুকুৰ। মই ৰিচেণ্টলি এখন চিনেমা চালো, ইটছ কল্ড ডগ মেন। চবে চাব, ইটছ এ বিউটিফুল ফিল্ম এবাউট ডগছ। আৰু মোৰ গোটেই ঘৰখন কুকুৰে ভৰ্তি গোটেই। চ' বেছি দেৰি নকৰো, আজি লগ পালো, ভাল লাগিল, আকৌ লগ পাম। Thank you and love you. Wait for my new film, Ruru.